মই 3টা পেমেন্ট ৰিসিভ কৰিছো আপুনি নিশ্চয় জানে ডিজিটেল দুনিয়াখন প্ৰায় বহুদূৰ আগবাঢ়ি গৈছে আৰু এই ডিজিটেল দুনিয়াৰ সুবিধা লৈ বহুতে ঘৰতে বহি অনলাইন ইনকাম কৰাৰ সোৰ্স বাছি লৈছে আপুনিও বিচাৰিছে নেকি ঘৰতে বহি ইনকাম কৰিবলৈ কিন্তু কেনেকৈ ওকে তো এই ভিডিওটো জৰিয়তে মই আপোনালোকলৈ লৈছো এনেকুৱা এটা ট্ৰিক্স যিটোৰ সহায়ত নেকি আপোনালোকে ঘৰতে বহি ইনকাম কৰিব পাৰিব সেইটো সম্পূৰ্ণ ফ্ৰীতে আৰু সম্পূৰ্ণ আপোনাৰ নিজৰ মোবাইলতে ঘৰতে বহি ভিডিওটো চাই থাকক আৰম্ভ কৰাৰ আগতে ওয়েলকাম টু দ্য এডুকেশনাল ইনফরমেশন শিক্ষাগত তথ্য চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব বিভিন্ন ধৰণৰ অনলাইন ইনকাম কৰাৰ কিছুমান টিপছ আৰু ট্ৰিক্স আৰু লগতে বহুতো শিক্ষাগত তথ্য গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব এই সাইটটোৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰি এই সাইটটোত আহিবলৈ পাৰিব এই সাইটটো surveytime.io ৰ সাইট হয় ইয়াত ইনষ্টেন্ট পেমেন্ট লাভ কৰিব য'ত সিম্পল টাস্ক কমপ্লিট কৰি আপুনি ইয়াত ডেস্কটপ মোডটো অন কৰি ল'ব ডেস্কটপ মোডটো অন কৰাৰ পিছত আপোনাৰ সাইটটো এনেদৰে প্ৰতিফলিত হ'ব ইয়াত আপুনি কি কৰিব লাগিব ইয়াত আপুনি কিছুমান প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু তাৰ বিনিময়ত আপুনি লাভ কৰিব ইউএছ ডলাৰ সহজতে হয় সম্পূৰ্ণ ফ্ৰীতে হয় সাধাৰণতে ইয়াত আপুনি স্টাৰ্ট বটনত ক্লিক কৰি আপোনাৰ একাউণ্টটো সাইন আপ কৰি ল'ব আপুনি ইয়াত এটা একাউণ্ট বনাই ল'ব ইয়াত ফেসবুক গুগল আৰু টুইটাৰ থ্ৰু আপুনি ইয়াত সাইন আপ কৰিব পাৰে ইয়াত মোৰ একাউণ্ট অলৰেডি আছে গতিকে মই ইয়াত লগইন হে কৰিম সাইন আপ নকৰো আপোনালোকে সাইন আপ কৰি নিজৰ একাউণ্টটো বনাই ল'ব সাইন আপ প্ৰসেস সম্পূৰ্ণ সহজতে হয় আৰু সম্পূৰ্ণ ফ্ৰীতে হয় চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই মই ইয়াত জাস্ট লগইন কৰিছো আৰু আপোনালোকক মোৰ পেমেন্ট প্ৰুফ কিছুমান দেখাব বিচাৰিছো যত নেকি মই এই সাইটটোৰ পৰা ইনকাম কৰিছো এই চাওক আপোনালোকৰ সন্মুখত মোৰ পেমেন্ট প্ৰুফ মই ইয়াত 4টা সাৰ্ভে কৰিছিলো কিন্তু তাৰ বিনিময়ত মই 3টাৰহে পেমেন্ট পালো কিন্তু কিয় কাৰণ মই ইয়াত এটা সাৰ্ভে ইনকমপ্লিট কৰিলো কিছুমান টেকনিক্যাল অসুবিধাৰ বাবে মই ইয়াত এটা সাৰ্ভে কমপ্লিট কৰিব নোৱাৰিলো গতিকে মই 3টা কৰিলো আৰু 3টাৰ ইনষ্টেন্ট পেমেন্ট পাই গলো যেটো নেকি পেপলৰ দ্বাৰা পেপল একাউণ্টত মোৰ ইনষ্টেন্ট পেমেন্ট 0.5 ডলাৰ ইনষ্টেন্ট সোমাই গল টোটাল 1.5 ডলাৰ মই এই সাইটটোৰ পৰা ইনকাম কৰিলো আৰু ইনকাম কৰিব পাৰিম যদিহে মই ইয়াত আৰু কাম কৰিম তো মই আৰু লাভ কৰিম তো গতিকে আপোনালোকেও কৰিব পাৰে সম্পূৰ্ণ ফ্ৰী হয় আৰু নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব কতো যাবলৈ আৱশ্যক নাই ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব সম্পূৰ্ণ এটা ৰিয়েল সাইট হয় তো মই ইয়াত ইনষ্টেন্ট কাম কৰি ইনষ্টেন্ট পেপল একাউণ্টত মোৰ পইচা সোমাই গৈছে তো আপোনালোকেও ইয়াত যথেষ্ট সময় দি ইয়াত কিছুমান অলপ দীঘলীয়া সময় দি আপুনি ইয়াত নিশ্চয় মুটকে বহুত বেছি ইয়াত হয়তো আপোনালোকেও আৰ্নিং কৰিব পাৰিব তো এটা ৰিয়েল সাইট হয় নিশ্চয় এবাৰ ট্ৰাই কৰি চাব বহুত ভাল সাইট হয় তো ইনষ্টেন্ট পেমেন্ট মইতো 1.5 ডলাৰ পাই গৈছো আপোনালোকে ইয়াতকৈ বেছিও পাব পাৰে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পেপল একাউণ্টটো মই আপোনালোকক প্ৰুফ দেখুৱাই দিছো এয়া চাওক এইটো মোৰ পেপল একাউণ্ট তো ইয়াত মোৰ একাউণ্ট বেলেন্স হক 1.50 যত নেকি মই এই ওয়েবসাইটটোৰ পৰা ইনকাম কৰিছিলো এয়া চাওক 0.50 মই 3টা পেমেন্ট ৰিসিভ কৰিছো OP ভিজন LTD ফালৰ পৰা ঠিক আছে তো যত নেকি মই এই ওয়েবসাইটটোত কাম কৰি 1.50 ডলাৰ কমাইছো আৰু বহুত এটা ভাল ওয়েবসাইট হয় তো ইয়াত বেছি কাম কৰিলে আপুনি বেছি ইনকাম কৰিব পাৰিব মই জাস্ট আপোনালোকক এটা প্ৰুফ দিছো আৰু আপোনালোকৰ লগত শেয়াৰ কৰিছো যাতে মোৰ ওয়েবসাইটটো ভাল লাগিল সো আপোনালোকৰ লগত শেয়াৰ কৰিলো hope you guys like the video আকৌ লগ পাম এটা নতুন ইনফৰমেশন লৈ আৰু হা সাবস্ক্ৰাইব কৰি ল'ব কিন্তু এণ্ড বেল আইকন জৰুৰ প্ৰেছ কৰি ল'ব